অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থ জনাবলৈ ওলাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ৱেলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলত প্ৰথম ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অঙ্গনবাড়ী বাইদেউসকলে বৰ্তমান সময়ত মানে এই ছেপ্টেম্বৰ মাহত মাহজোৰা পোষণ মাহ পালন কৰি আছে আৰু তাৰে মাজতে অঙ্গনবাড়ী বাইদেউসকললৈ বিভাগীয় ফালৰ পৰা আহিছে এক নতুন নিৰ্দেশনা। এই নিৰ্দেশনা বিশেষকৈ সক্ষম অঙ্গনবাড়ী কেন্দ্ৰসমূহৰ বাইদেউসকলৰ বাবে। আজিৰ এই ভিডিঅ'ত এই নতুন নিৰ্দেশনাৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ। বাইদেউসকল, আপোনালোক সকলোৱে জানে যে ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন অঙ্গনবাড়ী কেন্দ্ৰৰ মাজৰ পৰা কিছুমান অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্বাচিত কৰি সক্ষম অঙ্গনবাড়ী কেন্দ্ৰ হিচাপে আপগ্ৰেড কৰা হৈছে। এই সক্ষম অঙ্গনবাড়ী কেন্দ্ৰৰ বাইদেউসকলৰ বাবেহে আচলতে এই নিৰ্দেশনা আহিছে। এয়া সকলোবোৰ অঙ্গনবাড়ী কেন্দ্ৰৰ বাবে নহয়। আহকচোন চাওঁ এই নিৰ্দেশনাত কি আছে। আকৌ কৈছোঁ, এই নিৰ্দেশনা সকলো অঙ্গনবাড়ী কেন্দ্ৰৰ বাইদেউসকলৰ বাবে নহয়। এয়া হৈছে যিসমূহ অঙ্গনবাড়ী কেন্দ্ৰ ইতিমধ্যে সক্ষম অঙ্গনবাড়ী কেন্দ্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। এই সক্ষম অঙ্গনবাড়ী কেন্দ্ৰৰ বাইদেউসকলে এই পোষণ মাহৰ শেষৰ সপ্তাহটোত যিখিনি কাম কৰিব লাগিব তাৰ উপৰিও আৰু কেইটামান কাম কৰিব লাগিব। 24 তাৰিখৰ পৰা 23 তাৰিখলৈকে এই সপ্তাহটো সক্ষম অঙ্গনবাড়ী সপ্তাহ হিচাপে উদযাপন কৰিব লাগিব। গতিকে এই সপ্তাহত সক্ষম অঙ্গনবাড়ীৰ তালিকাভুক্ত হোৱা অঙ্গনবাড়ী কৰ্মী বাইদেউসকলে কেইটামান এক্টিভিটিজ সুকীয়াকৈ কৰিব লাগিব। 1 নম্বৰ, যিসমূহ কেন্দ্ৰ সক্ষম অঙ্গনবাড়ী কেন্দ্ৰ হিচাপে আপগ্ৰেড হৈছে, এই সক্ষম অঙ্গনবাড়ী কেন্দ্ৰসমূহত অফিচাৰসকলে ভিজিট কৰিব আৰু ইয়াৰ সকলো কম্পনেণ্টছসমূহ যে এভেইলেবল হৈ আছে নে নাই, মানে প্ৰয়োজনীয় উপাদানসমূহ ইয়াত ফাংচনেল হৈ আছে নে নাই, সেই গোটেই বস্তুখিনি অফিচাৰসকলে তদাৰক কৰিবলৈ এই সপ্তাহটোত সক্ষম অঙ্গনবাড়ী কেন্দ্ৰ ভিজিট কৰিব। সক্ষম অঙ্গনবাড়ী বাইদেউসকলে এই সপ্তাহটোত ডেইলি বেচিছত এইকেইটা কাম কৰিব লাগিব। ECC ডে পালন কৰাটো এই সপ্তাহত সক্ষম কেন্দ্ৰসমূহৰ বাবে বাধ্যতামূলক। 2 নম্বৰ, সক্ষম অঙ্গনবাড়ী কেন্দ্ৰলৈ আপগ্ৰেড হোৱা কেন্দ্ৰসমূহে এই সপ্তাহৰ যিকোনো এটা দিনত কিশোৰী ছোৱালীসকলৰ ভিতৰত ৰংগোলী কম্পিটিশ্যন পাতিব লাগিব। এইটো সক্ষম অঙ্গনবাড়ী কেন্দ্ৰৰ বাবে বাধ্যতামূলক। 3 নম্বৰ, সক্ষম অঙ্গনবাড়ী কেন্দ্ৰসমূহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নৃত্য, কবিতা আবৃত্তি, বিভিন্ন ধৰণৰ খেল-ধেমালিৰ প্ৰতিযোগিতাও এই সপ্তাহৰ যিকোনো এটা দিনত পালন কৰিব লাগিব। 4 নম্বৰ, সক্ষম অঙ্গনবাড়ী কেন্দ্ৰৰ হিতাধিকাৰী অভিভাৱকসকলক গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, গাঁৱৰ মুখিয়াল ব্যক্তিসকলৰ মাজত সক্ষম অঙ্গনবাড়ী সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ এই সপ্তাহৰ এটা দিন পালন কৰিব লাগিব। এয়া নিৰ্দিষ্ট কামখিনি সক্ষম অঙ্গনবাড়ী কেন্দ্ৰ হিচাপে আপগ্ৰেড হোৱা কেন্দ্ৰৰ বাইদেউসকলৰ বাবে অতিকৈ প্ৰয়োজনীয়।